হাই গাইজ, আপোনালোকসকলে ভালে আছেনে? মই আজি বিহু নাচি আহিলোঁ। আপোনালোকসকলে নাচিলে নাই? আৰু আপোনালোক সকলোকে মোৰ অন্তৰৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। মই এতিয়া বিহু নাচি আহি আছোঁ। মোৰ লগৰকেইজনী অলপ আগতে গ'লগৈ। তাৰপিছত হৈ বাগানতে মই টিকটক কেইটামান বনালোঁ। ৰখিবলৈ আপোনালোকলৈকে মই দেখুৱাই দিছোঁ গাইজ। এইডোখৰত বনালোঁ টিকটক। মই মানে এই জেগাডোখৰতে বনালোঁ, এইডোখৰত দেখিলেনে গাইজ? এতিয়া মই আহি আছোঁ, ঘৰলৈ যাওঁ। ঘৰলৈ আহি আছোঁ বাৰু, অলপ আগলৈকে মই যাম, তাৰপিছত ভিডিঅ'টো সামৰিম দেই। আগতেও মই ভ্লগ এটা বনাইছিলোঁ, এই বাগানত যেন ভ্লগটো বনাইছিলোঁ। তেতিয়া পাত ফুলা নাছিলে, এতিয়া পাত গজিলে। দেখিছেনে? পাতবোৰ গজি গ'ল। এতিয়া তেতিয়াহ'লে গাইজ, এতিয়া ভ্লগটো ইয়াতে সামৰিছোঁ দেই। আপোনালোক সকলোকে বিহুৰ অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ। আৰু মোৰ চৰি গাইজ দেই, মই মানে বেলেগ এটা ক'ব লৈছিলোঁ, বেলেগ এটা ওলাই গ'ল। আৰু মোৰ ভাগৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই। আৰু গাইজ, মই এতিয়া ভ্লগবোৰ দিব পৰা নাই। মই দেওবাৰে সদায় ভ্লগবোৰ বনাওঁ আৰু আপোনালোকক চাবলৈ দিম দেই। তেতিয়াহ'লে ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই গাইজ দেই।